মহোদয়ক অৱগত কৰাইছোঁ। তো এই ক্ষেত্ৰত আমি আপোনাৰ পৰা আমি এটাই আমাৰ দাবী, বাকী ছাত্ৰ ছাত্ৰীখিনি নামভৰ্তিকৰণ কৰি এই ল'ৰা ছোৱালীখিনি উচ্চ শিক্ষাৰ পৰা বঞ্চিত যাতে নকৰে। মই ক'বলগীয়াখিনি মোৰখিনি কওঁ। মই আজি যিসকল দল সংগঠনেৰে এই দাবীটো জনাইছে তেখেতসকলক মই মোৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হৈছে তেওঁলোকে যিটো দুখ অনুভৱ কৰিছে সেই দুখটো প্ৰিন্সিপালজনেও অনুভৱ কৰিছে। আমাৰ কলেজ পৰিয়ালৰ সকলোৱে সেই দুখখিনি অনুভৱ কৰিছে বুলি আমি আজি একেমুখে ঘোষণা কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত যোৱা বছৰ আমচুৰ পৰাও প্ৰতিনিধি দল গৈছিলে, মোকো কেইবাবাৰো মাতি পঠালে আৰু গুৱাহাটী বিশ্ববিদ্যালয় খাৰুপেটীয়া মহাবিদ্যালয় সংক্ৰান্ততে কেইবাবাৰো সভা অনুষ্ঠিত হৈছিল তেখেতসকলৰ ভিতৰত। আৰু সভা অনুষ্ঠিত হোৱাৰ পিছত মোলৈ দিছে আৰু আমচুকো কপি দিছে। যিহেতু ডেপুটি কমিশ্যনাৰে এই বিষয়টোত গুৰুত্ব লৈছিলে, আমাৰ ডেপুটি কমিশ্যনাৰেও আগভাগ লৈছিলে, গতিকে ডেপুটি কমিশ্যনাৰকো তেখেতসকলে জনাইছে যে এখন আমচুক দিয়া হৈছে, এই কপিটো আমচুক দিয়া হৈছে যে আমি 800 ছাত্ৰ ছাত্ৰীতকৈ অধিক ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰিবলৈ আমি অনুমতি প্ৰদান কৰিব নোৱাৰোঁ, আমি নিদিওঁ। আৰু আপোনালোকে যদি ভৱিষ্যতলৈ আমাক কিবা দৰখাস্ত দিয়ে তেতিয়াহ'লে আমি সেই বিষয়ে বিবেচনা কৰিবলৈ যত্ন কৰিম। সেই সূত্ৰে আমি খাৰুপেটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ আমি সভা বহুৱাই আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি খাৰুপেটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিও আমি ক'লোঁ যে আৰু কিছু ছাত্ৰ ছাত্ৰীক যদি ইয়াত নামভৰ্তি কৰে তেতিয়াহ'লে আমাৰ মহাবিদ্যালয়খন তাকৰীয়া অঞ্চলৰ উপকৃত হ'ব।